হেল্ল' এভৰিৱান এতিয়া হৈছে ইভিনিং আৰু মই আজি আপোনালোকৰ লগত শ্বেয়াৰ কৰিবলৈ লৈছোঁ মোৰ ইভিনিংটো কেনেকৈ গ'ল আৰু ইয়াত যিহেতু মনচুন ষ্টাৰ্ট হৈ গ'ল আৰু বাহিৰত বৰষুণ দি আছে চ' বলক দেখুৱাই যাওঁ কি কৰিলোঁ আজি আবেলিটো। কিটচেনত ভাবিলোঁ আজি চিজ গাৰ্লিক ব্ৰেড বনাওঁ যিহেতু বাহিৰত বৰষুণ দি আছে এনেকুৱা টাইপৰ বস্তুবোৰ খাই বিৰাট ভাল লাগে। এতিয়া মই বনাবলৈ লৈছোঁ চিজ গাৰ্লিক টোষ্ট। তাৰ কাৰণে লৈছোঁ ব্ৰেড আৰু অলপমান বাটাৰ, তাত গাৰ্লিক সৰু সৰুকৈ কাটি লৈছোঁ আৰু ধনিয়া মিক্স কৰি লৈছোঁ। এতিয়া মই ব্ৰেডত স্প্ৰেড কৰিছোঁ কেটচাপ আৰু এতিয়া ভালকৈ চিজ দি পেলাই ষ্টাফ কৰি লওঁ আৰু তাৰপিছত যিটো মই গাৰ্লিক বাটাৰ বনাই থৈছোঁ সেইখিনি লগাই গ্ৰিল কৰিম। এনেধৰণে মোৰ চিজ গাৰ্লিক টোষ্টটো ৰেডি হৈ গ'ল আৰু মই এইটো নমাই লৈ ষ্ট্ৰিপ আকাৰত কাটি ল'ম, দীঘলীয়া দীঘলীয়া চাইজত কাটি ল'ম। এইফালে বনাই আছোঁ চাহ মা আৰু মোৰ কাৰণে, যিহেতু বৰষুণ দি আছে আৰু আবেলি সময়ত চাহকাপ বিৰাটেই প্ৰয়োজন হয়, বিশেষকৈ এনেকুৱা বতৰত। আৰু বাহিৰত বৰষুণ চাই চাই গান শুনাৰ মজাটোৱেই বেলেগ, গতিকে অকণমান মি টাইম আৰু এনেকুৱা টাইম আচলতে খুব কমেই পোৱা হয়, যিহেতু এতিয়া এই পেণ্ডেমিক চিটুৱেশ্যনত ক'তো বাহিৰত যোৱা হোৱা নাই, গতিকে এনেকৈ অকণমান টাইম স্পেণ্ড কৰিছোঁ। ভাল লাগে কেতিয়াবা অকণমান, আগতে এনেদৰে গান শুনি শুনি আগতে কাম কৰোঁ। আজিকালি যেতিয়াৰ পৰা বিয়া হ'লোঁ, বেবী হ'ল, তেতিয়াৰ পৰা বহুত কম সময় পোৱা যায় এনেদৰে কটাবলৈ, আৰু এতিয়া পাইছোঁ যিহেতু গতিকে এনজয় কৰি লৈছোঁ।
আৰু খেলা ধূলাৰ লগতে বাকীবোৰ এক্টিভিটিজো সমানে বেলেঞ্চ কৰিব লাগিব যিহেতু গতিকে কেতিয়াবা অকণমান ষ্টাডি আৰু কেতিয়াবা ড্ৰয়িং কৰে কেতিয়াবা ডান্সো কৰে তাৰ যেনেকৈ মন যায় তেনেকৈ সেইখিনি সময় পাৰ কৰে আৰু এনেদৰে এইখিনি সময়তে হাজবেণ্ডো আহি পায়হি আৰু হাজবেণ্ড অহাৰ পিছত অলপ সময়টো দেউতাকৰ লগত খেলি ধূলি ভাল পায় গতিকে সেইখিনি সময় তাহাঁতি একেলগে থাকে আৰু মই যাওঁ কিটচেনলৈ ডিনাৰ ৰান্ধিবলৈ আৰু আজি ডিনাৰৰ কাৰণে বনাইছোঁ চিম্পল এখন দাইল আৰু চিকেন মেৰিনেট কৰি থোৱা আছিলে চ' অকণমান ৰ'ষ্ট কৰি দিম চিকেন আৰু লগত অলপমান ভেজিছ লাইক মাছৰুম চ' আৰু অনিয়ন চেলাড চ' এইখিনি আজি মোৰ ডিনাৰ Hey all, ডিনাৰ কৰি হৈ গ'ল আৰু এতিয়া ঠিক 11টাই বাজিব হ'ল চ' বিচনালৈ আহিলোঁ আৰু সোনকালে শুই থাকিলেহে সোনকালে উঠিব পৰা যাব যিহেতু ৰাতিপুৱা হাজবেণ্ডৰ অফিচ আছে চ' এইখিনিয়ে আছিলে আজিৰ ভিডিঅ'টোত কেনেকুৱা পালে মোক জনাবলৈ নাপাহৰিব কমেণ্ট কৰি জনাব আৰু যদি ভিডিঅ'টো অকণমানো ভাল লাগিলে তেতিয়াহ'লে এটা লাইক কৰি দিব আৰু ফেমিলিৰ লগত ফ্ৰেণ্ডছৰ লগত শ্বেয়াৰ কৰিব আৰু প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব তেতিয়াহ'লে আজিলৈ আহোঁ টিল দেন চি ইউ চুন টেক কেয়াৰ বাই বাই লাভ ইউ অল